ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। হয় ছাৰ, আপুনি সঁচা কথা কৈছে। চাৰ্জশ্বিটটো পালেহে ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব পাৰিব। এই চাৰ্জশ্বিটটো কিয় দিয়া নাই? হোম ডিপাৰ্টমেণ্টটো গৌৰৱ গগৈৰ হাতত, অসম পুলিচটো গৌৰৱ গগৈৰ হাতত চলে। এইটো খুব বেয়া কাম কৰি আছে গৌৰৱ গগৈ। এইটো কোনেও নক'ব, চাব, এইটো কোনেও নক'ব। চাৰ্জশ্বিট নিদিয়ালৈকে আচলতে ন্যায় কেনেকৈ পাব? সি যদি চাৰ্জশ্বিটটো নিদিয়েই, আৰু এইটোও ভাবিব পাৰে যে গান্ধীজীৰ হত্যাকাৰীক 2.5 বছৰ লাগিছিল শাস্তি দিয়াতে, তো জুবিন দাৰতো 3-4 বছৰ লাগিব পাৰে, এইটোও ভাবিব পাৰে। কিন্তু এইটোৱে অসমীয়া বুজি নাপায়। জয় জুবিন দা, আমিও জুবিন, আপোনালোকেও জুবিন। আমি কেনেকৈ জুবিন হ'ম? মই কেনেকৈ জুবিন হ'ম? মই দেখোন সিদিনা গৰু খুঁটিৰ পৰা কিমান কেইটা গৰু চুৰি কৰিলোঁ, আৰু মোতকেতো মিছলীয়া মানুহ পৃথিৱীত চাগে নাই। মই জুবিন নহওঁ দেই, এনে কৈছোঁ। মই জুবিন নহয়। জুবিনে মিছা কথা নকৈছিল। মোৰ প্ৰতিটো কথাই মই মিছা কথা কওঁ। গোটেই দিনটো যিমান বুকু, তাৰে 95% কথাই মই মিছা বুকু। মই জুবিন নহয় দেই, জুবিন দা বেলেগ। সি বেলেগ এটা। তাৰ সমতুল্যটো দূৰৰ কথা, তাৰ এটা নমৰ যোগ্য মই নহয়। ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয়, প্ৰয়োজনীয়তা আছে নেকি? সূৰ্যৰ পোহৰ হয় 4টা বজাত, 4টা বজাত আমি যাম। ৰাতি 2টা বজাত, 1টা বজাত, 12:30 বজাত, এইটো কি সংস্কৃতি? এইটোতো নহ'ব নহয়। এটলিষ্ট মই মুখ্যমন্ত্ৰী থকালৈকে সেইটো নহ'ব। পোহৰ নথকা সময়খিনিত সমাধিস্থলত যাব নোৱাৰে, এইটো কথাত মই একমত। এন্ধাৰ সময়খিনি নিজৰ কাৰণে, বা অলপ টইনশ্বপত গ'ল, অলপ মদ চদ খাল, সেইটো বেলেগ কথা। কিন্তু পোহৰ নথকা সময়ত কেনেকৈ সমাধিস্থলত যাব? কোনোবাই ভাল পাল বুলিয়ে যাব নেকি? সেইটো কথা হ'ল নেকি? আচলতে কথা এইখিনিও নহয়। ওচৰ চুবুৰীয়া মানুহবিলাকৰ দিগদাৰ হয়, তাতে যায় উদ্ভাণ্ডালি হাল্লা চিল্লা কৰি থাকে, এইটোও ঠিক নহয়, কৰিব নালাগে। কিন্তু মই ভাবোঁ কোনোবাই কাৰোবাৰ সমাধিস্থলত ৰাতি 3টাই যাওক, বা 4টাতে যাওক, বা 1টাতে যাওক, বা 2টাতে যাওক, কাৰ কিবা আপীটো থাকিব পাৰেনে কথাটোত? যাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে কথাটো বেয়া, সেইটো ঠিক নহয়। কিন্তু কোনোবাই কোনোবাক সেৱা জনাবৰ কাৰণে বা মনৰ আৱেগত কাৰোবাৰ সমাধিস্থলত ৰাতি 12টাত গ'লে কাৰোবাৰ কিবা লাগিব পাৰে বুলি কথাটো মই কিন্তু নাভাবোঁ দেই। কিন্তু যাই যদি তাতে কাৰোবাৰ অসুবিধা কৰে, কথাটো বেলেগ, সেইটো কথা বেলেগ, এইটোত একমত মই। কিন্তু কোনোবাই গ'লে কি হ'ব, কাৰ কি ক্ষতি হ'ব পাৰে? আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা আৰু এটা কথা মই শুনি আছোঁ। আচ্ছা, কোনে জুবিন দাক মদৰ লগত মিলাই আছে? সেই মানুহজন কোনে কি কৈছে? মই আচলতে জাষ্ট মামাৰ মুখৰ পৰা সেইবিলাক শুনা পাই আছোঁ, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা। বাকী কিন্তু কোনো ধৰণৰ তেনেকুৱা ফেচবুক বা ইউটিউবত তেনেকুৱা কোনো বাইট মই দেখা নাই, কাইবা কিবা কোৱা বুলি। এইটো কিবা ডাইভাৰ্ট কৰিব খুজি আছে নেকি? আচলতে কোনে কি কৈছে সেইটো যদি কোনোবাই জানে, মোৰ কমেণ্টত অলপ ভিডিঅ' ফুটেজ হওক বা লিংকটো হওক পঠাবচোন। মই শুনবা মন গৈছে, কোনে কৈছে এই কথাটো? জুবিন দাক মদত ডুবি থকা বুলি এই কথাটো কোনে কৈছে? এইটো মই ছাৰৰ কেইবাটাও ভাষণত শুনা পালোঁ যে এই কথাটো লৈ খুব লাগছে। এই কথাটো কোনে কৈছে মোক জানিব লাগে, সঁচাকৈ জানিব লাগে। কোনোবাই কৈছে যদি আচলতে নাই, এনেই মন গঢ়া কাহিনী এটা বনাই লৈ কৈ থাকে, সেইটোৱে মই জানিব খুজিছোঁ। যদি কাইবা তেনেকুৱা ভিডিঅ' কিবা পাইছে বা কাৰোবাৰ কথা আছে, মোক অলপ কমেণ্ট বক্সত কমেণ্ট কৰিব।